তোমাৰ এতিয়ালৈকে তিতা মিঠা কিবা কমাল নিচিনা কিবা বোলে এয়া ম'ম' আহি গ'ল এয়া দীপাংকৰ ভাইটিয়ে ঠিক ঠাক কৰিছে আৰু দেই খাবলৈ আৰু এইফালে ফটো মাৰিছে এনেকৈ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি যিহেতু মই হলগুৰিত মা ঘৰত আছোঁ ইমান গৰম অকণমান ওলাই আহিলোঁ জয়সাগৰ পুখুৰী পাৰলৈকে বোলো অকণমানকৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ আৰু এইফালে আমাৰ পিহুকো লৈ আহিলোঁ পিহু ফালে চাই দিয়া পিহু আৰু এওঁ আহিছিলে এওঁ কালি আহিছিলে হলগুৰিলৈ মা ঘৰলৈ আৰু আমি দুদিনমান আছিলোঁ আৰু আজি তেনেদৰে এওঁ উলিয়াই আনিলে আৰু এইখন হৈছে আমাৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা আমাৰ কলেজ শিৱসাগৰ কলেজ আমাৰ গৌৰৱ আৰু এইখনতে মই পঢ়িছিলোঁ আৰু কলেজীয়া জীৱনৰ বহুতো স্মৃতি আজিও মনত সজীৱ হৈ আছে একদম ইমান ধুনীয়া পৰিৱেশ জয়সাগৰ পুখুৰীৰ পাৰতে আছে আমাৰ কলেজখন আৰু আজি যিহেতু আবেলি আহিছিলোঁ অলপ পুখুৰীৰ পাৰতো ঘূৰিছিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশ মৃদু বতাহ বলি থাকে আৰু এতিয়া মই আপোনালোকক দেখুৱাম জয়সাগৰ পাৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান কিন্তু উদ্যানখনৰ বাহিৰে যিটো পৰিৱেশ কিন্তু ভিতৰলৈ গ'লে সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ দেখিবলৈ পাব কাৰণ ভিতৰলৈ এতিয়া আমি যাম আপোনালোকক দেখুৱাম তাৰ পৰিৱেশটো ব'লক ইয়াত দেখিছেনে ভিতৰত উদ্যানখনৰ ভিতৰত যে গোটেই হাবি জংঘলে ভৰপূৰ সঁচাকৈ খুবেই দুখ লাগিলে ইমান জয়সাগৰ পুখুৰী পাৰ অৱস্থিত উদ্যানখনৰ পৰিৱেশটো যদি এনেকুৱা হয় যিহেতু বিভিন্ন লোক আহেও ইয়ালৈ আমি যিহেতু যেতিয়া গৈছিলোঁ তেতিয়া তালৈ দুজনমান লোকো আহিছিলে দুজনমান বুলি নহয় আৰু অহা যোৱা কৰি আছে তেওঁলোকো এই ইমান হাবি জংঘল বুলি কৈ মানে আচৰিত হৈছে তেনেদৰে আমিও আচৰিত হৈছিলোঁ সঁচাকৈ দুখ লাগিলে সেই আঁতৰত থকা ঘনশ্যাম ঘৰকেইটাৰ পাশেও গোটেই হাবি জংঘলে ভৰপূৰ বেয়া লাগিলে আশা কৰোঁ এইবিলাক দেখিছেনে গোটেই পানী কেনেকুৱা পানী গোটেই পেকেটে চেকেটে মানে কি ক'ম আৰু আশা কৰোঁ পৰ্যটন বিভাগৰ যাতে চকু পৰে আৰু ভৱিষ্যতে যাতে এই উদ্যানখন সুন্দৰ হয় তাৰ কামনা কৰিছোঁ আৰু বাকী কি ক'ম যিহেতু আমাৰ শিৱসাগৰত থকা আহোম যুগৰ কীৰ্তিচিহ্নবিলাক এতিয়াও ৰংঘৰ তলাতল ঘৰবিলাক ইমান ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে ঠিক তেনেদৰে জয়সাগৰ পাৰত অৱস্থিত এই উদ্যানখনো যদি তেনেদৰে ভালদৰে সংৰক্ষণ কৰা হয় খুবেই ভাল লাগিব আৰু এতিয়া যাম জয়সাগৰৰ পাৰত অলপ সময় থাকিলোঁ আৰু এতিয়া যাম মই শিৱসাগৰলৈ আহিছে ফুড ব্লগাৰ দীপাংকৰ ভাইটি লগত আহিছে গোলাঘাটৰ চাণক্য ভাইটি ফুড ব্লগাৰো তেওঁ বহুতে হয়তো চিনিও পায় কাৰণ দীপাংকৰে ফোন কৰিছিলে আহিছিলোঁ বুলি মোৰ ছাবস্ক্ৰাইবাৰগৰাকী লগ পাই গ'লোঁ বাইদেউগৰাকী বাইদেউ কেনেকুৱা লাগে চাই তোমাৰ চাই আৰু সহায় কৰিব সদায় চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব ভাল লাগিল আপোনালোকক লগ পাই ভাল লাগিল আৰু এইফালে তেওঁলোকে ভিডিঅ' বনাই আছে ভাইটিহঁতে দীপাংকৰহঁতে আৰু বাইদেউকো পালোঁ আজি খুবেই ভাল লাগিলে আৰু ইয়াত আৰু মোৰ দীপাংকৰ ভাইটি সেয়া ওলাইছিলে ইউটিউব চেনেলত মাজে মাজে ওলাই আহিছিলোঁ আৰু এতিয়া পাই গ'লোঁ চাণক্য ভূঞা ফুড ব্লগাৰ হয়তো বহুতে চিনি পায় আৰু আজি তাকো লগ পালোঁ চিনাকি নাই নেকি তথাপিও বহুত আছে তাৰ ভিউৱাৰ্ছ আমি জনাতো বহুতেই মোৰ কাৰণেতো বহুতেই খুব ভাল লাগিলে ইয়াকো লগ পালোঁ আৰু এতিয়া আছোঁ আমি শিৱসাগৰ ৰোৱা ম'ম' এওঁলোকো আহিছিলে তাতে লগ কৰিলোঁ আৰু চাণক্য সুধিছোঁ তোমাক কেনেকুৱা লাগিছে ইয়ালৈ আমি শিৱসাগৰলৈ আজি পিছে গৰমটো বহুত বেছি হয় আজি প্ৰায় 12টা বজাত ওলাই আহিছিলোঁ আমি 12টা বজাত ওলাই আহি নহাৰত খাই মেলি আকৌ এতিয়া 5টা বজালৈ অহা মানে ইমানেই বেছি গৰম হয় বহুত বেছি গৰম দিছে এইকেইদিন এতিয়া অৱশ্যে ঠাণ্ডা হৈছে বাৰু অলপ আৰু চাওঁ কি ক'ত ভিডিঅ' বনাব পাৰি আৰু 3খনমান আছে তিনিখনমান আছে কাইলৈ ডিব্ৰুগড় যাম ভিডিঅ' বনাই পেলাই আৰু তোমাৰ ইউটিউব চেনেল খোলা কিমান দিন হ'ল মোৰ 1 বছৰ হ'ব ডেৰ বছৰ হ'ল অলম'ষ্ট 1.5 বছৰ হৈছে এতিয়া ইউটিউব চেনেল খোলাৰ পৰা তোমাৰ এতিয়ালৈকে তিতা মিঠা কিবা সমালোচনা কিবা অভিজ্ঞতা কেনেকুৱা বহুত বেছি আছে বহুতে আৰু মই এতিয়াই কৈছোঁ বহুতে মানে কমেণ্টো কৰি থাকে আচলতে সেই কমেণ্টবিলাক এভইড কৰিবলৈ মোক ইমান বেয়া লাগে কমেণ্ট কৰে আপোনালোকে
নতুন কোনোবা যদি ইউটিউব চেনেল খোলে মানে ডেমেজ হৈ যাব মানে বহুত কেয়াৰ যায় তই খা তই ৰাক্য খোৱাকৈ ইমান মানে গৰহে তাৰ কি মানে কমেণ্ট কৰে ঠিক নাই মানে ঠিক আছে আৰু বহুত জেগাত মই ভিডিঅ' বনাবলৈ নিদিয়ে পাৰ্মিশ্যন নিদিয়ে এতিয়া ইয়াতে মানে আমি আগতে বহুত জেগাত ভিডিঅ' বনোৱা হৈছে কিন্তু তো সেইকাৰণে বহুত বেছি মানে এক্সপিৰিয়েঞ্চ পোৱা যায় আৰু বহুত আমাৰ আসামত মানে বহুতে গম নাপায় যে ভিডিঅ' কৰিলে যে তেওঁলোকৰ প্ৰমোট হ'ব আমিও পঢ়া নাই বাৰু ভিডিঅ'টো কণ্টেণ্ট বনাম কিন্তু বহুতে নিদিয়ে মানে ভিডিঅ' বনাব অলপ দিন আগত মই যোৱাবাৰ নাজিৰাত আহিছিলোঁ তাতে এখন ৰেষ্টুৰেণ্টত মোক ভিডিঅ' বনাব নিদিলে তেনেকুৱা হয় সেই আছে মানে এক্সপিৰিয়েঞ্চ আমাৰ যি কি নহয় সকলোৰে ৰুচি অভিৰুচি সকলোৰে ভাল লগা বেয়া লগা সকলোৰে থাকে এতিয়া তোমাৰো এইটো যিহেতু তোমাৰ এইটোৰ ওপৰত তোমাৰ ইণ্টাৰেষ্ট তুমি বনাই গৈছা আচলতে মানুহে ভাল লগা কামবিলাক কৰিব লাগে মই সেইটোৱে ভিউজ নাহিলেও মানে বেয়া নালাগে মানে যদি আপুনি ভাল ধৰি লওক কিছুমানে ইউটিউব চেনেলটো দেখাই মেলি ক'লে কিন্তু নহ'ব ধৰি লওক আপুনি ব্লগ বনাই ভাল পায় ত' আপুনি ব্লগে বনাব লাগে মই যদি ফুড ব্লগ কৰি ভাল পাওঁ নহয় মই ফুড ব্লগে বনাব লাগে মই যদি বেলেগ এটা কৰিবলৈ গৈছোঁ মই যদি ডেইলি ব্লগ বনাবলৈ গুচি যাওঁ মোৰ ভিউজ নাহিব তাৰপিছত মই ডিপ্ৰেশ্যনত গুচি যাম আচলতে জীৱনটো দুদিনীয়া ন মানে ভাল লগা কামবিলাক কৰিব লাগে সেয়াই মই জানো ৰেগুলাৰ সদায় হ'ব লাগে ভাল আৰু তেতিয়া এতিয়া তুমি যিহেতু তোমাৰ অলপ দিন হ'লেই চেনেল খোলা এতিয়া তুমি নতুনকৈ যিবিলাক ইউটিউব চেনেল খুলিছা যিহেতু ময়ো খুলিছোঁ সেইবিলাকলৈ কিবা এটা কমেণ্ট দিয়া মানে সেইটো হৈছে যে যোনটো কণ্টেণ্ট আছে সেইটো সদায় বনাই দিব লাগে একেটা কণ্টেণ্টতে তাৰপিছত প্লাছ হৈছে ৰেগুলাৰ মানে ধৰি লওক আপুনি যিমান 3 দিনৰ মূৰত ভিডিঅ' দিয়ে 3 দিনৰ মূৰত যিমান ধৰি লওক আপুনি 5টা বজাত ভিডিঅ' দিয়ে আপুনি সেই ছেইম টাইমত 3 দিনৰ মূৰত আকৌ 5টা বজাতে ভিডিঅ' দিব তেনেকৈ আপুনি কণ্টিনিউৱাছলি মিনিমাম 35ৰ ওপৰত ভিডিঅ' দিব 30 মিনিটৰ ওপৰত তেনেকৈ মানে ভাল বস্তু তেতিয়া মানে ইউটিউবৰ ৰিচ পায় মানে মিনিমাম 33টা নে কিমানটা ভিডিঅ' হ'লে ইউটিউবে গম পায় মানে যে ইয়াৰ চেনেলটো এই টপিকটোৰ ওপৰত হয় ত' তেতিয়া অকণমান লাহে লাহে মানে ৰিচ পায় আৰু ত' সেইকাৰণে টপিকটো মানে চেঞ্জ কৰি দিব নালাগে টাইটেলটো ভালকৈ লিখিব লাগে সদায় মানে টাইটেলটো ভাল লিখিব মোৰ বা দীপাংকৰ ভাইটিয়ে গৈছিলে হাঁহি চাই আছে কিন্তু তোমাৰ যেতিয়াৰ পৰা ইউটিউব চেনেলটো খুলিছিলা তেতিয়াৰ পৰা জোৰ হ'লগৈ এটা সময়ত কিমান দিন লাগিলে তোমাৰ কষ্ট মোৰ আচলতে আৰু এটা চেনেল আছিলে সেই চেনেলটোত মানে মোৰ 30,000 হৈছিলে সেই চেনেলটো মই আজিকালি ভিডিঅ' বনাব সময় নাপাওঁ মানে এতিয়া 2 মাহমান লাগিলে গ্ৰ'হতে 2 মাহ অলপ আগৰ চেনেলটো আছিলে কাৰণে হেল্পো হ'ল আৰু ত' চিদাচিবাই অকণমান হেল্প কৰি দিলে ৰেখাবাই অকণমান হেল্প কৰি দিলে ত' সেইকাৰণে অকণমান হেল্প হ'ল আৰু সেইটো টাইমত আৰু ফুটবল কেতিয়া সেইদিনা নাছিলে এতিয়া অলপ হৈছে নাছিলে মানে সেইকাৰণে অলপ হেল্প হ'ল আৰু দীপাংকৰ ভাইটি কি ক'বা আৰু চানকৰ লগত ওলাই আহিলোঁ এটা ট্ৰিপ কৰিবৰ কাৰণে আজি মানে চানকৰ লগত ওলাই আহিলোঁ এটা ধুনীয়া ট্ৰিপ কৰিবৰ কাৰণে প্ৰথম আমি বাছি ল'লোঁ শিৱসাগৰ তাৰপিছত আমি বাছি ল'লোঁ ডিব্ৰুগড়ৰ পৰা আমি ডাইৰেক্ট যাম তিনিচুকীয়া তো তেনেকৈ এটা ৰোড ট্ৰিপ কৰি আছোঁ কিন্তু নহ'বলৈ লাগিছে গৰমৰ কাৰণে আমি এতিয়া ডিব্ৰুগড়তে সামৰণি হৈ আছে তেনেকুৱা মানে গৰম যিমান পৰিছে মানে আমি প্লেনটো অকণমান চেঞ্জ কৰি দিব পাৰোঁ দেই তিনিচুকীয়া নহ'ব নিচিনা লাগিছে কাৰণ গৰম যিমান আৰু মই খোলা হ'লোৱেই খোলা হ'লোৱেই অৱস্থা নাই তোমাৰ মানে স্কুলীয়া জীৱন কলেজ ক'ত কৰিছিলা মোৰ কলেজ হৈছে মই এটা ডিগ্ৰী কলেজ মানে ডেগাঁও কমলাৰ কলেজ আৰু ইউনিভাৰ্চিটি হৈছে চলো ইউনিভাৰ্চিটি স্কুলখন কৰিলোঁ মানে মই এতিয়ালৈকে কৰা নাই বস্তুটো কিন্তু 100ৰ পিছত মানে ঘৰতে দিগদাৰ হৈ যায় যে অলপ আহিলে যে সেইটো মানে কিবা এটা হেৰি কৰিব নেকি থৈ দিছোঁ মানে পিছত কম হৈ যায় আৰু তাৰপিছত MA কৰাৰ পিছত নাই এতিয়া গভৰ্ণমেণ্টৰ যাবৰ কাৰণে লাগিছিল এতিয়া এবাৰ মানে যি মোক পুলিচ হ'বলৈ মানে মেইনলি মন আছে ট্ৰাই কৰোঁ কি হয় দাদা ভাল লাগিলে আমি এতিয়া ইয়াতে ম'ম' অৰ্ডাৰ কৰিছোঁ আৰু তাৰ ভিডিঅ' আহিছে সেইকাৰণে আমি এইবিলাক খাম আৰু ভাইটিও আহিছে মেনজন পিছফালে বহি আছে মানে তো বাহঁতৰ চেনেলটো চাব চুমকি লাইভ চেনেল ব্লগটো আছে বাই কণ্টেণ্ট আৰু আপুনি ৰেগুলাৰ কৰিব খালি ৰেগুলাৰ বনাব তো টাইমত দিব ভিউৱাৰ্ছে ভাল পাব সদায় কণ্টেণ্টটো আৰু দীপাংকৰ এতিয়া আহি লওক আমি খাই মেলি দেখাম তেতিয়া আপোনাক বহুত ধন্যবাদ ভাল লাগিলে সঁচাকৈ খুব ভাল লাগিলে লগ পাইতো আৰু ভাল লাগিলে আৰু যিহেতু ভিডিঅ'বোৰ চাই থকাই হয় আৰু আজি সম্পূৰ্ণ সাক্ষাৎ পাইছোঁ যিহেতু ইউটিউব চেনেল খোলাবিলাকে জানে ন বহুত কষ্ট ইমান গৰমত চাব এতিয়া মইতো গোলাঘাটৰ পৰা আহিছোঁ আপোনাৰ 10টা মই হ'লে 8টা বজাত আহিছোঁ 8টা ইয়াত আপোনাৰ 10টামান বজাত পাইছোঁহি ৰ'দত মানে অৱস্থা বেয়া হৈ আছে হাইৱেটো বহুত বেছি গৰম আজিকালি গছ চছ কাটি দিলে যিহেতু হাইৱেটো বনাই আছে কাৰণে আৰু ইয়াতো সেইবিলাক আমি এতিয়া আবেলি সময়তে ওলাই আহিছোঁ এতিয়া বোলো কেইটামান ভিডিঅ' শ্বুট কৰি আহিছোঁ যে কৰিব লাগিব তো তিনিচুকীয়া যাম বুলি তিনিচুকীয়া যোৱা নহ'ব আমি মানে আৰু এখন ইয়াত ৰিজৰ্ট এখন নতুনকৈ খুলিছে সেইখনতো যাম বুলি মালদ্বীপছৰ টাইপৰ এখন ৰিজৰ্ট বনাইছে সেইখন যোৱা নহ'বগৈ নেক্সট বাৰ আকৌ আহিম তেতিয়া যাম বুলি
আৰু সেইফালেও কেতিয়াবা যাবা আমাৰ ঘৰৰ ফালেও যিহেতু নাই, মই গৈ আছো এইফালে। দীপাংকৰ ঘৰলেতো যোৱা হয় আৰু আমাৰ ঘৰলৈ যাবা দেই ভাল লাগিব আমাৰ ইনষ্টাগ্ৰাম আৰু মই একেলগে ভিডিঅ' এটা বনাম আপোনালোক সকলোৱে চাব আৰু দেখাই থাকিম কি কি পাৰোঁ কি কি নোৱাৰোঁ হাজবেণ্ড মোৰ ওলাই গৈছিলে আহি পাইছেহি এতিয়া আমি ৰখি আছোঁ অৰ্ডাৰ অহা নাই চানকিয়া মোবাইল চাই আছে পুৰা ব্যস্ত গ্ৰুপত কিবা এটা আহি আছে চাই শুনিছোঁ বন্ধু বান্ধৱীসকল এয়া ম'ম' আহি গ'ল এয়া দীপাংকৰ ভাইটিয়ে ঠিক ঠাক কৰিছে আৰু দেই খাবলৈ আৰু এইফালে ফটো মাৰিছে এওঁলোকে এনেকৈ যাওঁগৈ আৰু এতিয়া সকলোকে বাই বাই দিম আৰু দীপাংকৰ বহুতখিনি সময় থাকিলোঁ তাহাঁতৰ লগত ভাল লাগিলে বহুতখিনি কথা পাতিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই দীপাংকৰ বাইদেউ যাওঁ ভাইটি থাকা আৰু এয়া বাইদেউ ল'ৰা